NDAৰ লগত থকা নথকাটো আমাৰ দলীয় মজিয়াত আলোচনা হৈ আছে আৰু হ'ব আহি থকা সময়ত আমি সিদ্ধান্ত ল'ম আমাৰ কোৰ কমিটিৰ মিটিংবিলাক হৈ আছে আজিও আছে তো ইলেকশ্যন হৈ গ'ল খুব হাৰিডলি সব ডিসিশন আমি ল'ব বিচৰা নাই কিন্তু UPPL দল হিচাপে আমাৰ 40টা সমষ্টিত আৰু 445টা প্ৰাইমাৰী কমিটিত এতিয়াও সবে শক্তিশালী হিচাপে আছে সবে কাম কৰি আছে গতিকে অনাগত দিনত আমাৰ কামটো আমি কৰি যাম বিধানসভাত আমাৰ দলৰ অংশগ্ৰহণ থাকিব সক্ৰিয় অংশগ্ৰহণ আৰু ইয়াৰ কাৰণে আমি আজি সিদ্ধান্ত একো লোৱা নাই কাৰণে মই ক'ব বিচৰা নাই মিডিয়া আলোচনা কৰিম আমাৰ MLA সকল আমাৰ MCLA সকল আমাৰ MP সকলো মিলি আমাৰ দলীয় নেতা সকলৰ মাজত আলোচনা চলি আছে আৰু হয়তো নৱেম্বৰ মাহৰ ফালে এটা সিদ্ধান্তত উপনীত হ'ব আৰু এই হিচাপে আমি কাম কৰি যাম কালি BTR ৰেকৰ্ড 100% ইমপ্লিমেন্টেশন কৰিব লাগে ইয়াত কোনো কম্প্ৰমাইজ নাই কাৰণ NDP কে আদি কৰি বিভিন্ন দল সংগঠন একেলগে লগ লাগি এই শান্তি চুক্তি কৰিছে ইয়াত ভাৰত চৰকাৰৰ কমিটমেন্ট আছে অসম চৰকাৰৰ কমিটমেন্ট আছে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেন্ট আছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কমিটমেন্ট আছে গতিকে এটো 100% ইমপ্লিমেন্ট হ'ব লাগিব অনাগত দিনত এটো ইমপ্লিমেন্ট কৰাৰ কাৰণে আমি সদায় মাতি যাম প্ৰেছাৰ দি যাম আৰু কাম কৰি যাম আপোনাৰ বিজন লৈ কাম কৰিছিল ৰাইজে যেনে কমেন্টেড কৰিছে কোপন কিবা থাকি গৈছে নেকি সব পলিটিক্স টু ডেমক্ৰেসিত বিভিন্ন কাৰণত উত্থান পতন বিলাক হয় আৰু যেটো মেন্ডেট এটোটো আমি অলৰেডি একসেপ্ট কৰিছো আৰু আমাৰ মাজত আমি নিজৰ মাজত এটা ইন্ট্ৰস্পেকশন বা পৰ্যালোচনা বা ব্ৰেইনষ্টৰ্মিং আমাৰ চলি আছে যে কোড ভুল হল কোড ভাল হল আৰু যিখিনি মিশন ভিজন লৈ কাম কৰিছো এটো ফাউন্ডেশন লেভেল আছিল গতিকে ইয়াৰ যেটো ইম্প্যাক্ট এটো অলপ টাইম লাগিব আমি শিক্ষাৰ কাৰণে কাম কৰিছো ভূমিৰ কাৰণে কাম কৰিছো হেলথৰ কাৰণে কাম কৰিছো যিখিনি আমি কাম কৰিছো এই কামৰ যেটো ইম্প্যাক্ট এটো আহিবলৈ লাহে লাহে অলপ টাইম লাগিব আৰু আমি ফাউন্ডেশন খিনি কৰিলো যে ডেভেলপমেন্টটো এটা ডাইৰেকশনত যাব লাগে শান্তিটো এটা ডাইৰেকশনত লৈ যাব লাগে সহবাসস্থান জাতি জনগোষ্ঠীৰ মাজত সন্মান সহকাৰে জীয়াই থকাৰ এটা পৰিবেশ গঢ়িব লাগে এই গুটি বিষয়বিলাক আমি এটা ডাইৰেকশনত লৈ আহিছিলো আৰু ইয়াৰ ফাউন্ডেশন খিনি আমি আৰম্ভ কৰিছো গতিকে অনাগত দিনত বদলেন অঞ্চলটো সুস্থ এটা অঞ্চল হিচাপে শান্তিৰ এটা অঞ্চল হিচাপে এটা ষ্টেবল এটা এৰিয়া হিচাপে আমি স্থায়ীভাৱে কৰি প্লে আগুৱাই যোৱাৰ কাৰণে ইয়াত বহুতখিনি কাম কৰিব লগা আছে এই কামটো অনাগত দিনত চৰকাৰে কৰিব লাগিব আৰু আমিও বিৰোধী থাকি আমাৰ দায়িত্বটো আমি পালন কৰি যাম ইটো জুৱাকালি যেটো বম ব্লাষ্ট হৈ গল হিটো আমি কনডেম কৰিছো জুৱাকালিও আমাৰ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই মিডিয়াৰ আগত কৈছে আৰু তেনেকুৱা ঘটনাবিলাক কেতিয়াও আমি ইয়াত হোৱাটো নিবিচাৰো আৰু সেই কাৰণে UPPL দল হিচাপে সদায় আমি কমিটেড আমাৰ বদলেন অঞ্চলত কোনো বম ব্লাষ্ট কোনো হত্যা হিংসা কোনো বেআইনী অস্ত্ৰৰ প্ৰচলন আমি নিবিচাৰো অনাগত দিনত চৰকাৰে যি কামবিলাক কৰিব এই ক্ষেত্ৰত আমি নজৰ ৰাখিবলৈ অনুৰোধ কৰিম আৰু সদায় আমি সহায় কৰি যাম আমি আমাৰ দলৰ তৰফৰ পৰা ক'বলৈ বিচাৰো তেনেকুৱা কোনো শক্তিয়ে যাতে সমাজখন অস্থিৰ কৰিবলৈ পুনৰ ওলাই নাহে কাৰণ সমাজত শান্তি থাকিলেহে ভাল পৰিবেশ থাকিলেহে শিক্ষা দীক্ষা অৰ্থনীতি সামাজিক সাংস্কৃতিক সকলো দিশত আগবাঢ়ি যাব পাৰিব কিন্তু সমাজখন যদি অস্থিৰ কৰিবলৈ কোনোবা চেষ্টা কৰে বা সমাজখন কোনোবা যদি অস্থিৰ কৰি ৰাখিব বিচাৰে এই ব্যক্তিবিলাকে সেই শক্তিবিলাকে এই অঞ্চলৰ যেটো আজি যুৱতী-যুৱতীসকল ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত এইবিলাক তেখেত সকলে দায়িত্ব ল'ব লাগিব গতিকে আজিৰ সময়ত মই সকলোকে অনুৰোধ কৰো যে হিংসাৰ পৰা যাতে দূৰত থাকে বহুত দিনৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে এই শান্তিটো চিৰযুগমীয়া কৰাৰ কাৰণে সবে চিন্তা কৰিব লাগে কাৰবা কিবা কথা আছে গণতান্ত্ৰিকভাৱে কক চৰকাৰক মেমৰেন্ডাম দিয়ক ধৰ্ণা চৰ্ণা দি আছে তেনেকা কৰি প্লাই কৰিব পাৰে কিন্তু আজি পুনৰ বম ব্লাষ্ট পুনৰ হত্যা হিংসা এটো কোনো কাৰণত আমি আদৰণি জনাব নোৱাৰো এটো সদায় আমি কনডেম কৰি যাম যিদিনাখন আমাৰ ফাৰ্ষ্ট এছেম্বলি হৈছিল এই কাৰণে এই দিনাখন বিশেষ কাৰণত মই আৰু আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমি আহি পোৱা নাছিলো তো আজি আমি আহি আমাৰ স্পিকাৰ ডাঙৰীয়াৰ ওচৰত আমাৰ শপত গ্ৰহণটো আমি অলপ আগতে গ্ৰহণ কৰিলো আৰু একেলগে আমাৰ বিজেপি তৰফৰ পৰা ৰেখা বাইদেউ শপত গ্ৰহণ কৰিছে আজি আহি থকা সময়ত BTC অঞ্চলৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে
এই অঞ্চলত সদায় শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আৰু 26টা জনগোষ্ঠীয়ে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আৰু আজিৰ তাৰিখত যিবিলাক সমস্যা এই সমস্যাবিলাক ৰাইজে সমাধান বিচাৰে এই আটাইবোৰ কথা লৈ পেলাই যোৱা 5টা বছৰত আমি যিখিনি কাম কৰিলোঁ আহি থকা সময়ত আমি বিৰোধী হিচাপে হওক বা কাউন্সিলৰ মেম্বাৰ হিচাপে হওক আমাৰ কামটো আমি কৰি যাম আমি বিচাৰিম এটা হেল্ডি ডেমক্ৰেসি ট্ৰান্সপাৰেণ্ট একাউণ্টেবল সদায় এটা সরকার আমি বিচাৰিম আৰু সেই কাৰণে আমি কাম কৰি যাম আৰু আজি আমাৰ যি 7জন আমাৰ MCLA জিকিছিলে UPPLৰ আমি 7জনৰ আমাৰ 2জনক লৈ শপত গ্ৰহণ কৰা কমপ্লিট হ'ল আৰু যেতিয়া এছেম্বলি হয় আমাৰ তৰফৰ পৰা যিখিনি আমাৰ দায়িত্ব বা আমাৰ যিখিনি ৰোল সেইখিনি আমি পালন কৰি যাম